নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত। কি খবৰ আপোনালোকৰ? খবৰ ভালনে বাৰু? মোৰ বৰ্তমান ভালে আছোঁ। মইনো কি কৰোঁ দিনটো, তাকে আপোনালোকক ভিডিঅ' আকাৰে আপোনালোকৰ আগত প্ৰেৰণ কৰোঁ। ভিডিঅ'বোৰ চাই কেনেকুৱানো পায় আপোনালোকে কমেণ্ট কৰি জনাবচোন। ৰাতিপুৱাৰ চাহ কাপৰ বাবে যোগাৰ কৰিছোঁ। মালপোৱা দুটামান বনালোঁ, চাহ বনাই আছোঁ। চাহ খাই লৈ শুনক স্কুলত থ'বৰ কাৰণে গ'লোঁ। স্কুলখন একে ওচৰতেই, ৰাস্তাটো ইপাৰ সিপাৰ। তেওঁ থ'ব যাব লাগে, তাই অলপ ভয় কৰে যাবলৈ। স্কুলত থৈ আহোঁতে বাইদেৱে থৈ যায়। স্কুলত গৈ আছোঁ, তাই আগে গৈ আছে, মই পাছে গৈ আছোঁ। আপোনালোকৰ ফালে কেনেকুৱা গৰম জনাবচোন। আমাৰ ফালে বহুত গৰম দিছে। শুনক স্কুলত থৈ আহি কাপোৰৰ শালত আহিলোঁ। বৈ আছে খুৰীয়ে। স্কুলৰ পৰা আহি ছবিত কালাৰ কৰিব লৈছে। এইবোৰ স্কুলৰ পৰা দিছে আজি। তাইৰ মনটো বহুত ফূৰ্তি, স্কুলৰ পৰা দিছে যেন। কালাৰ কৰি আছে আম। এইটো কিমান যে স্কুলৰ পৰা বস্তু দিয়ে, চৰকাৰে কিমান সহায় কৰিছে। দুপৰীয়া ভাত সাজৰ কাৰণে আয়োজন কৰিছোঁ। কোমোৰা আলু বনাম বুলি ভাবিছোঁ। পিঁয়াজখিনি গল্ডেন কালাৰকৈ ভাজি আছোঁ। কোমোৰা আলুখিনি এড কৰি দিলোঁ। গেছটো ল' ফ্লেমত ৰাখি ভাজি থাকিম অলপ সময়। আপোনালোকে কেনেকৈনো বনাই জনাবচোন। মই এনেকৈয়ে বনাওঁ। সকলোৱে বনাব জানে বাৰু, কিন্তু সকলোৱে বনোৱা পদ্ধতিবোৰ বেলেগ। মইনো কেনেকৈ বনাওঁ আপোনালোকক তাকে শ্বেয়াৰ কৰোঁ। হৈ গৈছে আৰু। এতিয়া গেছটো অফ কৰি দিম আৰু ভাজিৰ কাৰণে ধুন্দুলি আলু কুটি ল'লোঁ। ভাজি আছোঁ ভাজিৰ কাৰণে। দুপৰীয়া ভাত সাজ বাঢ়ি ল'লোঁ। এইফালে বিলাহী পিঁয়াজ কাটি ল'লোঁ, এইফালে ধুন্দুলি, এইফালে কোমোৰা আলু, এইফালে পাপৰখন ভাজি লৈছোঁ। পাছদিনা পুৱা পুৰি খাবৰ কাৰণে কেৰাহীখন গৰম কৰি ঘি অলপ দিলোঁ। ভাজি আছোঁ পুৰিকেইটা। ভিডিঅ'টো 2-3 দিনমানৰ হ'ব। টাইম নাই কাৰণে, সময় পোৱা নাই কাৰণে এডিটিং কৰিব। আজি এডিটিং কৰে। দুপৰীয়া ভাত সাজ মাছ কোমোৰা। বাই।